তাৰ কাৰণে আধা কেজিমান মাংস লৈ লৈছোঁ। ইয়াতে চামুচ নিমখ দি লৈছোঁ সোৱাদ অনুসৰি, এচামুচ হালধি দি লৈছোঁ, এচামুচ জিৰা পাউডাৰ দি লৈছোঁ, আধা চামুচ, আধা চামুচ মিট মছলা দিছোঁ আৰু আধা চামুচ জিৰা গুড়ি ধনিয়া গুড়ি দি লৈছোঁ। এনেদৰে সানি ল'ম। এতিয়া এনেদৰে মছলাখিনি দি সানি লৈছোঁ দেখিছে। তাৰ কাৰণে 3টা আলু এনেদৰে ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ দেখিছে, আৰু সৰু সৰু চাইজৰ 4টামান পিঁয়াজ কাটি লৈছোঁ। লগতে লৈছোঁ কেইটামান নহৰু, 2টা শুকান জলকীয়া, 3-4টামান ইলাচি আৰু লং লৈছোঁ, কেইটামান জালুক লৈছোঁ আৰু এডোখৰ আদা লৈছোঁ। আপোনালোকে ৰেড চিলি ব্যৱহাৰ কৰিব পাৰে, মই জালুক ব্যৱহাৰ কৰিছোঁ। এখন কেৰাহীত এনেদৰে তেল গৰম কৰি লৈছোঁ, কেইটামান পাঁচফোৰণ দি লৈছোঁ, আদা নহৰু পেষ্ট দি লৈছোঁ, লং ইলাচি আৰু শুকান জলকীয়া দি লৈছোঁ, কাটি লোৱা পিঁয়াজখিনি দি লৈছোঁ। মাছখিনি ভালদৰে ভাজি ল'ম ৰঙচুৱা হোৱালৈকে। ভজা হৈ গৈছে, এতিয়া মাংসখিনি দি ভাজি ল'ম। এনেদৰে 5-10 মিনিট সময় ভাজি ল'ব। আলুখিনি দি আকৌ ভাজি ল'ম 5-10 মিনিটৰ কাৰণে। পিছে মাংসখিনি ভজা হৈ গৈছে। এতিয়া উতলাই লোৱা পানী অলপ দি ল'ম, জোখমতে দি ল'ব পানীখিনি, যিমানটো জুলীয়া খায়। এনেদৰে উতলা পানীখিনি দি অলপ টাইম উতলিবলৈ ঢাকি দিম। দেখিছে মাংসখিনি ধুনীয়াকৈ উতল আহিছে আৰু সিজিও গৈছে। এতিয়া এটা কুকাৰত দি 6-7টা হুইচেল মাৰি ল'ম। এনেদৰে এটা কুকাৰত দি 6-7টা হুইচেল মাৰি ল'ম। ছয় সাতটা হুইচেল দিয়াৰ পিছত মাংসখিনি সিজি গৈছে দেখিছে। প্ৰেছাৰটো ঠাণ্ডা হ'লেহে খুলিব। এতিয়া গেছত উঠাই অকণমান উতল আহিবলৈ দিম। লগতে দি লৈছোঁ জালুকৰ গুড়ি এচামুচ, আৰু লং ইলাচি গুড়ি দি লৈছোঁ। এনেদৰে উতল আহিবলৈ দি নমাই ল'ম।